নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে IDBI বেংকৰ ফালৰ পৰা। যেটো IDBI বেংকৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে, 1300টাকৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, সিলেকশন প্ৰসিডিউৰটো কেনে ধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। লগতে ভিডিঅ' ডেসক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'লো কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যেহেতু ইয়াতে দেখিবলৈ পাইছে IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা যেহেতু 1300টাকৈ পদ মুকলি কৰি দিয়া হৈছে, এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। পদসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 19/3/2026, যেটো মাৰ্চ মাহৰ 19 তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেসক্ৰিপশ্যনতে মই ডাইৰেক্ট আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যেটো দেখিবলৈ পাইছে, IDBI বেংক হেজ ৰিলিজ টু এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 1300 এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A এণ্ড জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O ৰিজনেল পোষ্ট। যেহেতু দুখনকৈ নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে 1300টা পোষ্টৰ কাৰণে, এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড A আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেসক্ৰিপশ্যনতে মই ফুল নটিফিকেশ্যনৰ লিংক দিছোঁ, লগতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে অভাৰভিউটো ইয়াতে দিয়া আছে, দেখিবলৈ পাইছে। যেটো আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ যেটো AM হয়, তাতে গ্ৰেড A যিসমূহ পদ মুকলি কৰি দিয়া হৈছিলে, ইয়াতে টোটেল পোষ্ট যেহেতু 200টা আছে গ্ৰেড A কাৰণে। কেটেগৰিজ আপোনালোকৰ ভেকেঞ্চিসমূহ আছে, AOৰ কাৰণে আছে 81টা আছে, SCৰ কাৰণে আছে আপোনালোকৰ 30টা আছে, STৰ কাৰণে আছে 15টা আছে, EWSৰ কাৰণে 20টা আছে আৰু OBCৰ কাৰণে 54টা আছে। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা মেক্সিমাম আপোনালোকে 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো যেহেতু আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব এই পদসমূহত আবেদন কৰিবলৈ, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো থাকিব লাগিব, যেটো আপোনাৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যেটো পোষ্টৰ কাৰণে আবেদন কৰা, সেই পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ যেটো জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ আছে JAM, যেটো গ্ৰেড O হয়, তাতে আপোনালোকৰ 1100টাকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ গুৱাহাটী জোনতে 35টা পদ মুকলি কৰি দিয়া হৈছে, যেটো আপোনালোকৰ আসামৰ কাৰণে হয়। লগতে আপোনালোকৰ যেটো কেটেগৰি আছে ভেকেঞ্চিসমূহ আছে, UR কাৰণে আছে 440টা আছে, SCৰ কাৰণে আছে 156টা আছে, STৰ কাৰণে আছে 100টা আছে, EWSৰ কাৰণে 107 আছে আৰু OBCৰ কাৰণে 297টা পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। এজ লিমিটটো যেহেতু মিনিমাম আপোনালোকৰ 20 বছৰৰ পৰা মেক্সিমাম 25 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বেচেলাৰ ডিগ্ৰী বিচাৰিছে 60% ফৰ জেনেৰেল EWS আৰু OBCৰ কেণ্ডিডেটৰ কাৰণে। যদি আপুনি জেনেৰেল EWS বা OBCৰ কেণ্ডিডেট হয়, তেনেহ'লে আপোনাৰ 60% মাৰ্ক থাকিলে আপুনি আবেদন কৰিব পাৰিব। আৰু যিসকল SC ST PWBDৰ কেণ্ডিডেট হয়, তেওঁলোকে 55% মাৰ্ক থাকিলেও আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ লিটাৰেচিটো আপোনাৰ থাকিব লাগিব, যদিহে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্ডাৰ ক্ৰাইটেৰিয়াটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC ST হয় 5 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। OBC NCLৰ হ'লে আপোনালোকে 3 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব আৰু PWBDৰ হ'লে 10 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, অৰ্ডাৰ্ছৰ কাৰণে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 1050 টকা থাকিব। SC ST PWBDৰ কাৰণে আপোনালোকৰ 250 টকা থাকিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, মাষ্টাৰ কাৰ্ড, UPI যিকোনো মাধ্যমেৰে আপোনালোকে পে'মেণ্টসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেসক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনটো আপোনালোকৰ 8 মাৰ্চৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 19 মাৰ্চলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেসক্ৰিপশ্যনতে মই ফুল নটিফিকেশ্যনৰ লিংক দিছোঁ, নিজে চেক আউট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।